আপোনালোকৰ সকলোৰে ভালনে? আজি আমি হালে এখন অসমীয়া চিনেমা চাবলৈ ওলালো। ছবিখন হৈছে বিদুৰ ভাই। মানে মই সাধাৰণতে চিনেমা নাচাওঁৱেই তেনেকে, কিন্তু মানে চক্ৰপাণী পৰাশৰ বাৰ্তালাভত বিদুৰ ভাই টিমটো দেখি পেলাই আচলতে মোৰ মানে ছবিখন চাবলৈ বৰকে মন গ'ল। আৰু সেই ঘৰত কোৱা দেখি পেলাই ল'ৰাটোৱে মানে ধামধুমকে গৈ টিকেট কাটি আনি দিলে আৰু আমি হালেই মানে চিনেমা চাবলৈ বুলি ওলালো। আৰু চিনেমাখন চাই সঁচাকে যথেষ্ট ভাল লাগিছে আৰু কলাকুশলীসকলেও বৰ নিখুঁতভাৱে তেওঁলোকৰ অভিনয় দাঙি ধৰিছে আৰু মানে তেওঁলোকৰ স্বাভাৱিক আৰু মন পৰসা অভিনয় কৰিছে তেখেতসকলে আৰু যথেষ্ট কষ্টও কৰিছে তেখেতসকলে দেই। আৰু মানে চিনেমাখনৰ কাহিনীটো যথেষ্ট ভাল, মানে আমাৰ বাস্তৱ জীৱনত ঘটি থকাই কিছুমান কাহিনী আচলতে। আৰু চিনেমাখনৰ মানে গোটেইখিনি অভাৰঅল মানে যথেষ্ট ভাল হৈছে। বহুদিনৰ মূৰত আচলতে এখন অসমীয়া ভাল ছবি চাইছো বুলি পেলাই ক'ব পাৰি। আৰু আজিলৈ ইমান